আপোনালোকক শৰ্ট গুৱাহাটীৰ আইচবেৰীৰ পৰা লালগণেশ যোৱা শ্বৰ্টকাট ৰোড এটা দেখুৱাই আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম শেষলৈ। এইটো হ'ল আইচবেৰী বাছ ষ্টপ। আপোনাৰ লেফ্ট চাইড যিটো দেখিছে আইচবেৰী বাছ ষ্টপ। এইপিনেদি আপোনাৰ লালগণেশ চটিকুছি ওলাব পাৰি শ্বৰ্টকাট মই দেখুৱাই আছোঁ আপোনালোকক। আজি এইপিনেদি গৈ আপোনালোকক দেখুৱাম, ভালদৰে দেখুৱাম। এইটো পেট্ৰল পাম্প আইচবিটিৰ। আপোনালোকে জালুকবাৰী ছাইডৰ পৰা আহিলে আপোনালোকে ব্ৰিজৰ তলেদি আহিব লাগিব। বৰ্তমান যিহেতুকে বহুত জাম চলি আছে, তাৰ কাৰণে আপোনালোকক মই এটা শ্বৰ্টকাট ৰোড দেখুৱাই আছোঁ, চাই থাকিব আপোনালোকে। এইপিনেদি আপোনালোকৰ যিসকলৰ পল্টন বজাৰৰ কাম থাকে বা আপোনালোকৰ লালগণেশ যোৱাত কাম থাকে, তেতিয়াহ'লে আপোনালোকে এইপিনেদি যাব পাৰিব। চাওক, এইটো বালাজী মন্দিৰ ক্ৰছ কৰি আহিলোঁ। এইটো মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ হয়। ইয়াতে ডাঙৰ ডাঙৰ মেলা ইয়াতে আহে। এইটো আজি এটা মেলা চলি আছে, আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলা। চাওক, এইটো ৰাস্তা, এইটো ৰাজীৱ গান্ধী পথ বুলি কয়, মণিৰাম ট্ৰেড চেণ্টাৰ। চাওক, চাই থাকক আপোনালোকে ভিডিঅ'টো। এইপিনেদি আপোনাৰ লালগণেশ জটিকুছি ওলাব পাৰি। আজিকালি বহুত গাড়ী অহা উঠে জামৰ কাৰণে। আপোনালোকে যদি কেতিয়াবা আহি যায়, চাই যাওক ৰাস্তাটো, কি সুন্দৰ ৰাস্তা। মই আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব আপোনালোকে। একদম সম্পূৰ্ণ ৰাস্তা দেখুৱাই আছোঁ। আপোনালোকে যদি আহিম বুলি ভাবি আছে, সেইপিনেদি আপোনাৰ লখৰা হৈ গ'লে বহুত জাম থাকে। যিহেতুকে ফ্লাইঅভাৰ বনাই আছে, এইটো নতুন ৰোড। চাওক, কি সুন্দৰ ৰোড। এইটো এইপিনেদি জাম নাই, আপোনালোকে চিধা আহিব পাৰিব। খালী ৰোড থাকে, বহুতেই গম পোৱা নাই এইটো ৰোড। আপোনালোকৰ সুবিধাৰ্থে মই আপোনালোকক জনাব পাৰোঁ। বহুত সুখী হৈছোঁ যে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, যিহেতুকে আপোনালোকক মই দেখুৱাই আছোঁ। চাওক, কি সুন্দৰ ৰাস্তা। ৰাস্তাটো বনাই দিছে। এইপিনেদি আপোনালোকে আহিলে বহুত শ্বৰ্টকাট হ'ব। মোৰ ফালৰ পৰা মই আপোনালোকক দেখুৱাইছোঁ। চাওক, কি সুন্দৰ। এইপিনেদি বেছি জাম নাই, আপোনালোকে আহিব পাৰে।
আপোনালোকে আইএছবিডি আহিব পাৰে বা আইএছবিডি আহিলে এইপিনৰ পৰা বহুত শ্বৰ্টকাট। আপোনাৰ লালগণেশ ছাইডৰ পৰা আহিলে এইপিনেদি আহিলে জ্যোতিকুছিদি এইপিনেদি সোমাই আহিলে আপোনাৰ বহুত শ্বৰ্টকাট ৰাস্তা এইটো। চিধা আপুনি লখৰা যাব নালাগে, এইপিনেদি ওলাই দিব পাৰিব, বহুত ধুনীয়া ৰাস্তা। কি সুন্দৰ ৰাস্তা। যিহেতুকে মোৰ লগত দেখুৱাই আছে জ্যোতিকুছি যোৱা ৰাস্তাটো চাই লওক। চাই পাব আপোনালোকে, এইটো শ্বৰ্টকাট ৰোড। এতিয়া আমি আগে পাই গ'লোঁ। আপোনাৰ 9 মিনিটত আপোনাৰ আইএছবিডিৰ পৰা 9 মিনিটত আপোনালোকে চাওক, 9 মিনিটত আপোনালোকে জ্যোতিকুছি আহি পাই গ'লে, চিংগল 9 মিনিটত। বহুত শ্বৰ্টকাট ৰোড হয় এইটো। আপোনালোকে যদি এইপিনেদি আহিম বুলি ভাবিছে, গুৱাহাটীত জাম চাব নালাগে, আপোনালোকে চিধা আহিব পাৰে। আপোনালোকে ৰাইট ছাইড ল'ব। মই এতিয়া যিহেতুকে ৰাইট ছাইড যাম, ৰাইট ছাইড ল'ম, আকৌ লেফ্ট ছাইডে লালগণেশ যাব পাৰে। এইটো চিধা